हेलो दोस्तों যদি আপুনি সঞ্জু সমson এজন ভাল ক্যাপ্টেন আৰু ব্যাটসম্যান বুলি ভাবে তেন্তে ভিডিওটো লাইক কৰিব दोस्तों CSK ডাঙৰ পৰাজয়ৰ পিছত কান্দি পেলাই শিৱম দুবে আৰু CSK এই হাৰৰ দাবী এনেকুৱা এজন খেলুৱৈৰ মূৰত জাপি দিয়ে যাৰ নাম শুনিলে আপুনি আচৰিত হ'ব তো কি কৈছে শিৱম দুবে ধোনি আৰু বাকি খেলুৱৈসকলক তাৰ সম্পূৰ্ণ ভিডিও আমি আপোনালোকক দেখাম ইয়াৰ আগত আপুনি কমেন্ট কৰি জনাব CSK এই পৰাজয়ৰ মেইন ভিলেন কোন কমেন্ট কৰি জনাওক ৰবীন্দ্ৰ জাদেজা নে ডেভিড কনৱে PL 2023 চেন্নাই আৰু ৰাজস্থানৰ হৈছে দুবাৰ মুখামুখি হয় আৰু দুইবাৰে চেন্নাই ডাঙৰ পৰাজয়ৰ সন্মুখীন হ'বলগীয়া হয় প্ৰথমবাৰ যিদৰে চেন্নাই সুপাৰ কিঙে ডাঙৰ এটা পৰাজয়ৰ সন্মুখীন হৈছিল কিন্তু আজিও ঠিক একেদৰে আগৰ দৰেই আৰু এটা ডাঙৰ পৰাজয়ৰ সন্মুখীন হৈছে আজি ৰাজস্থানৰ হৈছে নিজৰ হোম গ্ৰাউণ্ডত টছ জিতি প্ৰথমতে বেটিং কৰিবলৈ সিদ্ধান্ত লয় প্ৰথমতে বেটিং কৰিবলৈ জয়সৱাল আৰু জৰ্জ বাটলাৰে এটা গুৰুত্বপূৰ্ণ ইনিংছ সম্পূৰ্ণ কৰে আৰু তেওঁলোকৰ তাৰ জয়সৱালৰ 43 বলত 77 ৰানৰ এটা গুৰুত্বপূৰ্ণ ইনিংছ শেষ কৰে এনেদৰে ৰাজস্থানৰ হৈছে 20 অভাৰত 202 ৰানৰ এটা ডাঙৰ এটা টাৰ্গেট দেখি তাৰ পিছত বেটিং কৰিবলৈ আহে CSK আৰু তেওঁলোকৰ পাৱাৰ প্লেটো বহুত লাহে আৰম্ভ হয় ঋতুৰাজ গায়কৱাড আৰু ডেভিড কনৱে তেখেতসকলৰ ইনিংছটো বহুত লাহে ষ্টাৰ্ট হয় আৰু আম্পাতি ৰাইডু 2 বলত 0 ৰান কৰি আউট শিৱম দুবে যদিও এটা ভাল ইনিংছ খেলা কিন্তু তেখেতৰ ইনিংছটো কোনো কামত নাহে ঠিক এনেদৰে ৰাজস্থানৰ হৈছে দুইবাৰ চেন্নাই সুপাৰ কিঙক হাৰাই পইণ্ট টেবুলৰ 1 নম্বৰত আহি যায় শিৱম দুবে ইণ্টাৰভিউত গুৰুত্বপূৰ্ণ এটা কথা কয় তেওঁ কৈছে মহেন্দ্ৰ সিং ধোনিৰ এইটো লাষ্ট সিজন সেইকাৰণে তেওঁ IPL ট্ৰফি এবাৰ জিকিব বিচাৰে তো আপুনি কি ভাবা CSK এবাৰ IPL ট্ৰফি ঘৰত নিব পাৰিব না নাই আপুনি কমেন্ট কৰি জনাব আৰু আপুনি কোনটো টিম সাপোৰ্ট কৰে সেইটো